পুৰণি কথাৰে মন নিচুকাই তোৰে মোৰে মৰমকে ৰাখিম জীয়াই আজি যেন পাহৰিম সকলো দুখ মোৰ মিলি যাম তোৰে চেনেহ পাই সেইজন ব্যক্তি যাৰ কাম আৰু ব্যক্তিত্বই আমাৰ অসমীয়া জাতিটোৰ মাজত এক শান্ত আৰু শক্তিশালী অনুভৱ বুকুত জগাই আনে তেখেতেই হ'ল ৰবি শৰ্মা এখেতক বহুত সৰুৰ পৰাই লক্ষ্য কৰি আহিছোঁ কাৰণ হি ইজ গুড লুকিং স্মাৰ্ট মাস্কুলাৰ বডি এইবোৰে নিজৰো হ'ব মন গৈছিল এইবোৰ দেখি আৰু আজিও যায় কিন্তু তেখেতক চোৱা দৃষ্টি সলনি হৈছে আজি তেখেতৰ সেই ভাল গুণবোৰ শিকি নিজকে এজন ভাল ব্যক্তি গঢ়ি তোলাৰ তেখেতৰ সেই আকৰ্ষণীয় চৰিত্ৰ আৰু ভাল ভাল কামবোৰৰ পিছপিনে তেখেতৰ এই গুণবোৰেই আছে যোনকেইটা আমি সকলোৱে শিকিব লাগে প্ৰথমে হ'ল আত্মবিশ্বাস তেখেতে নিজকে বহুত বিশ্বাস কৰে তেখেতে জানে নিজৰ শক্তি সবল কিমান যিকোনো কাম এটা কৰাত বা সমস্যাৰ সন্মুখী হৈ যুদ্ধ কৰি ওলাই অহাত ঠিক তেনেকৈয়ে আমাৰো ব্ৰেইনৰ পাৱাৰ বহুত আছে ৰবি শৰ্মাৰ দৰে কিন্তু তেখেতৰ আৰু আমাৰ মাজত এডাল খুঁটাৰ সমানে পাৰ্থক্য যে তেখেতে নিজক মানি লৈছে মই শক্তিশালী আৰু যুঁজাৰু হয় বুলি আৰু আমি নিজকে আণ্ডাৰ এষ্টিমেট কৰি থৈ ভাবোঁ যে আমিনো ক'ত পাৰিম এণ্ড দিছ ইজ কল ছেল্ফ ইমেজ নিজকে চোৱাৰ দৃষ্টি দ্বিতীয়তে ফিজিকেল এণ্ড মেণ্টেল হেল্থ আমি সকলোৱে দেখিছোঁ যে তেখেতে নিজৰ শৰীৰটো বহুত ভালকৈ সুস্থ আৰু শক্তিশালী কৰি ৰাখে সদায় ব্যায়াম কৰি ঠিক তেনেকৈয়ে তেখেতে যি ধৰণে কিবা এটা পৰিস্থিতিক চোৱা নজৰ বা শুদ্ধ চিন্তাধাৰাৰে চলে সেইটোৰ কাৰণ হ'ল তেখেতৰ মেণ্টেল হেল্থ যেনেকৈ ব্যায়াম কৰিলে সুস্থ শৰীৰ হয় তেনেকৈয়ে ভাল কিতাপ ভিডিঅ' আড্ডা মাৰিলেও সুস্থ মন আৰু মগজু হয় এই গুণটো আজিৰ সময়ত আমাৰ বাবে বহুতে প্ৰয়োজন হৈ পৰিছে কাৰণ আমি আবুল তাবুল বস্তু খাই ডক্তৰৰ তাতে দৌৰি থাকোঁ নিজৰ শৰীৰটোক ব্যায়ামৰ দ্বাৰাৰে সুস্থ কৰি নাৰাখোঁ সেইবাবে কিবা কৰিব মন থাকিলেও নোৱাৰোঁ কাৰণ শৰীৰটোৱে সাথ নিদিয়ে ঠিক তেনেকৈয়ে আমি আজিৰ সময়ত ইনষ্টাগ্ৰাম ইউটিউব ফেচবুকত কি কণ্টেণ্ট চাই আছোঁ সেইটোও বহুতে মেটাৰ কৰে আমাৰ চিন্তাধাৰাত আজিৰ ডেটত আপুনি সহজে সেইবোৰ ভিডিঅ' নিউজ পাই যাব যোনবোৰে আপোনাক অট'মেটিকেলি মন আৰু শৰীৰ কমজুৰি কৰি দিব কিন্তু ভাল ভিডিঅ' কিতাপৰো কমি নাই তে আমি কি হিচাপে নিজকে গঢ়ি তুলিব বিচাৰোঁ সেই হিচাপে আমি নিজৰ মেণ্টেল এণ্ড ফিজিকেল হেল্থত গুৰুত্ব দিয়া ভাল তৃতীয়তে তেখেতৰ আটাইতকৈ ডাঙৰ গুণটো হ'ল লিডাৰশ্বিপ এই গুণটো কোনো এজন ব্যক্তিৰ তাত থাকিলে তেখেতে সদায় ৰাইজৰ পৰা আশীৰ্বাদ পাব যোনটো ৰবি শৰ্মাৰ ব্যক্তিত্বত আছে সেইবাবে আজিলৈ তেখেতক অসমৰ ৰাইজে ভাল পাই আহিছে এই গুণটো এনেকুৱা যে আপুনি কেতিয়াও নিজকে হিৰো বনাই নাথাকে কিন্তু আপোনাক হে ৰাইজে হিৰো বনাই দিয়ে কাৰণ আপুনি সকলোকে সমান নজৰত চায় কোনো আপোনাৰ বাবে উচ্চ নিচ্চ নহয় আনক কিবা কৰিব দিয়াৰ আগতে নিজে কৰি দেখায় আৰু সকলোকে একত্ৰিত কৰি আগবাঢ়ে এই গুণটো ৰবি শৰ্মাৰ তাত আছে বাবে তেখেত আজি আমাৰ নজৰত হিৰো সেইবাবে আমিও প্ৰশংসা বিচাৰি থকাতকৈ আগত নিজৰ কাম যেন ভালকৈ কৰোঁ সকলোকে সমান গুৰুত্ব দিওঁ আৰু মিলি থাকোঁ এই তিনিটা গুণেই মই ৰবি শৰ্মাৰ পৰা লক্ষ্য কৰি শিকিছোঁ আৰু আপোনালোককো জনালোঁ যে এটা সুন্দৰ জীৱন জীয়াবলৈ আমি এই গুণকেইটা ৰবি শৰ্মাৰ পৰা শিকা উচিত ধন্যবাদ জয় আই অসম